যিকোনো মুহূৰ্তত প্ৰকাশ হ'ব পাৰে CMAA 1.0 দ্বিতীয় কিস্তি প্ৰদানৰ তাৰিখ হয় ফ্ৰেণ্ডসকল আৰু কেইদিনমান ৱেট কৰক বহুতো যুৱক যুৱতী যিসকলে 2024ত আবেদন কৰিছিলে CM আত্মনিৰ্ভৰশীল আঁচনিত আপোনালোকে জানে যে টোটেল 25,000 কেণ্ডিডেটক 1 লাখ টকাকৈ দিছিলে তো আপোনালোকৰ বহুতে মোৰ ভিডিঅ'বোৰত কমেন্ট কৰিছে যে মই লখিমপুৰৰ হয় 1.0 সেকেন্ড কিস্তিটো কেতিয়া দিব বা 1.0 নতুন আপডেট আছে নেকি তো তেনেকুৱাকৈ মেছেজবোৰ আহি আছে ঠিক আছে তো ফ্ৰেণ্ডসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে কাৰণ দুদিনমান আগতে CMAA 2.0 প্ৰগ্ৰামত CM ছাৰে এই বিষয়ে আপডেটবোৰ শ্বেয়াৰ কৰিছে যে কোনসকলে পাব কিমানজনক দিব ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক কাৰ কেনসেল হ'ব তো সকলোখিনি আপোনালোকে গম পাই যাব যদি ভিডিঅ'টো আপোনালোকে ভালদৰে চায় তাৰ আগতে যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছে ভিডিঅ'টোত লাইক আৰু চেনেলটো সাবস্ক্ৰাইব আপুনি এই কাৰণে কৰিব যাতে পৰৱৰ্তী আপডেটবোৰ পাব পাৰে তো এতিয়া অফিচিয়েলি CM ছাৰে এই বিষয়ে কি কৈছে মই আপোনালোকক বুজাই কৈছো তো CM ছাৰে ঘোষণা কৰিছে যে প্ৰথম প্ৰচেষ্টাত 25,000 আৰু এতিয়া 75,000 মানে 25 আৰু 75 আগৰ 25,000 হিতাধিকাৰীক কেইদিনমানৰ ভিতৰত প্ৰদান কৰিব নেক্সট 1 লাখ টকা কিস্তি মানে যিসকলে প্ৰথম 1 লাখ টকা পাইছে তেওঁলোকক পুনৰ 1 লাখকৈ টকা দিব ইয়াতে আৰু এটা কথা জনাইছে যে এই যি 25,000 হিতাধিকাৰী তাৰ 13,000 হে নেক্সট কিস্তিটো পাব বা পাবলৈ সক্ষম হ'ব তো এতিয়া আপোনালোকে ভাবিব যে তেনেকুৱা বাকিখিনি 12,000 ক'ত গ'ল তো এইটো হ'ব ভেৰিফিকেশ্যন যদি ভেৰিফিকেশ্যনত আপোনালোকৰ বিজনেছ প্ৰুফ দেখুৱাব পাৰে উপযুক্ত তেতিয়াহ'লেহে নেক্সট 1 লাখ টকাটো আপোনালোকে পাবলৈ সক্ষম হ'ব কিয়নো বহুতে কি কৰে 1 লাখ টকাটো পোৱাৰ পিছত লোনত বাইক লয় বা স্কুটি কিনি লয় তো তেতিয়াহ'লে আপোনাৰ নাম নাহে বা আপুনি টকাটো নাপায় ইয়াতে আৰু এটা ভাল ইনফৰমেশ্যন দিছে যিসকলে এতিয়াও বিজনেছ কৰা নাই তেওঁলোকক CM ছাৰে কৈছে যদি বিচাৰে বহুতে ক'ব পাৰে যে আপোনালোকক আৰু কিছু সময় দিব আৰু সেই সময়ৰ ভিতৰত যদি প্ৰুফ কৰে তেতিয়াহ'লেহে আপুনি 1 লাখ টকাটো পাব তো এইটো গুড নিউজ হয় যদি এতিয়াও কিবা বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে আপুনি জনাব পাৰে আৰু পিছতো আপোনালোকে নেক্সট কিস্তিটো ল'ব পাৰিব মানে ইয়াতে এনেকুৱা কোনো ধৰণৰ নিয়ম নাই যে আপোনালোকে যেতিয়াই ক'ব যে টকাখিনি দিব তেতিয়াই আপোনালোকে প্ৰুফখিনি দেখাব লাগিব ঠিক আছে তো CMAA 2.0 সেকেন্ড লিষ্টক লৈও এটা ভাল খবৰ আছে আৰু তাৰ ওপৰত অলৰেডি মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ য'ত বহুতে কমেণ্টত সুধি আছে যে দাদা সেকেন্ড লিষ্ট কেতিয়া দিব জনাব লাগে তো তাৰ ওপৰত ভিডিঅ' মই আপলোড কৰা আছে আপোনালোকে চাব CM ছাৰে কি কৈছিলে হেতু মই জনাইছিলোঁ ভিডিঅ'টোত তো যিসকলৰ প্ৰথম লিষ্টত নাম নাহিলে আপোনালোকৰ বাবে সেকেন্ড লিষ্ট দিয়া হ'ব খুব কম সময়ৰ ভিতৰতে নতুন এটা লিষ্ট দিব আৰু পুনৰ এইবাৰ যেনেকৈ আগৰ বছৰত যেনেকৈ ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকক লিষ্ট দিছিলে তো তেনেকুৱাকৈ 2-3খন জিলা একলগ কৰিব তাৰ পাছত প্ৰগ্ৰাম পাতি তাতে সেই সেকেন্ড লিষ্টৰ কিস্তিটো প্ৰদান কৰিব যিসকলে এতিয়ালৈকে পোৱা নাই সেকেন্ড লিষ্টৰ তো এতিয়া বহুতে জানিব বিচাৰিছে যে কেতিয়া দিব মাৰ্চৰ প্ৰথম সপ্তাহত দিব এই সেকেন্ড লিষ্ট ডেট যেতে এতিয়ালৈকে কিন্তু মেনশন হোৱা নাই তো মই আশা কৰিলোঁ আপোনালোকে গোটেইখিনি বিষয়ে জানিব বিচাৰে এই ভিডিঅ'টো আবাৰ চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰিব যাতে ডেইলি বেচিছত আপডেটবোৰ আপোনালোকে সোনকালে পাব পাৰে ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ